এতিয়া আমি কালাৰ কৰিম প্ৰথমতে আমি তুলাই ললো বেকগ্ৰাউণ্ডত আমি স্কাইটো কৰিম স্কাই কালাৰটো কৰাৰ পিছত বেকগ্ৰাউণ্ডৰ এই গছখিনি কৰিম প্ৰথমতে আমি ইয়েলো কৰি দিম অকমান এনেকৈ এইটো কৰিম এইটো কৰিম ডাৰ্কটো বিজুখিনি কেনেকৈ দিছোঁ মই লাইটৰ পৰা ডাৰ্কটো লৈ আহিছোঁ এবাৰ গছডালত কৰিম গছডালত প্ৰথমতে এইটো মাৰি লগাম তাৰপিছত এইবাৰ আমি মটিয়াটো ল'ম এইটোত কৰিম এইটো কৰিবলৈ প্ৰথমতে ইয়েলো দি যাওঁ আমি ধুনীয়াকৈ সচৰাচৰ মেজি বনালে দুটা চিষ্টেমত বনায় নৰা যে আছে আন কটাৰ পিছত যিটো নৰা ৰয় সেই নৰাৰে বনায় আৰু এটা চিষ্টেমত বনায় সেইটো হ'ল কি কলগছৰ যিটো শুকান পাত থাকে শুকান পাতটোৰে বনায় আমি শুকান পাতটোৰে বনোৱা সেইটো ভেলা বনাম এইটো কালাৰ দিছোঁ ইয়াতে গছতো দিছিলোঁ এইটো কালাৰ গছত আমি ইয়েলো দিয়া নাই গছত ইয়েলো দিব পাৰোঁ ইয়াতে কিয় ইয়েলো দিয়া নাই জানানে আমি ভেলাত মেজিটোত যে ইয়েলো দিছোঁ ইয়াতে দেখা হৈ যাব লাইট ব্ৰাউনটো লগোৱাৰ পিছত আমি অলপ ডাৰ্ক ব্ৰাউনটো লগাম ইয়াতে
এইটো মেচি অকণমান পাতল হ'লেও কথা নাই, অকণমান আঁতৰত আছে এইটো। আৰু পাতত দিম, পাতত আমি এইটো লগাম। দুটামান পাত আকৌ বেছি ডাৰ্কো দিম। ইয়েলো দিম দুটামান পাতত। দাগটো কৰি দিম। কলপুলিত কালাৰটো কৰি দিম এতিয়া, কলপুলিটো বাকী আছে, ছবিখন ক্লিয়াৰ হৈ গ'ল। সেইটো ব্লেকটো অকণ দিব পাৰোঁ আমি ছাইডত। মানে আমি আঁকি দেখিম সিমানে ভাল লগা আহি গ'ল। ভিডিঅ'টো কেনে পালা জনাবা, আৰু ভিডিঅ'টোৰ লগত একেলগে আঁকি গৈ থাকিবা। যিমানে প্ৰেক্টিছ কৰিবা সিমানে তোমাৰ ছবিটো ভাল হ'ব। আজিলৈ এৰিলোঁ। ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ।